নমস্কাৰ, মই বিশ্বজিৎ বৰা, এভাৰগ্ৰীণ আছাম প্লান্টেশ্যন আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ ষ্টাফৰে দেৱজিৎ চেতিয়া, তেওঁৰ মানে যিখন আপোনাৰ ধৰক চন্দন প্লান্টেশ্যন কৰিছে আৰু এখন মানে উন্নতমান জাতৰ আপোনাৰ চেগুন প্লান্টেশ্যন আছে এডলীয়া, সেই বাৰীখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বহুত দিনৰ পৰা দেখাবলৈ চেষ্টা কৰা নাই, মানে সময় সুবিধা মিলা নাই। আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আহক। এটা কি আছে দেখিছেনে আপোনাৰ? এইবিলাক আপোনাৰ এবছৰ প্লান্ট হয়, হোৱাইট চন্দন হয়। এইবিলাক এবছৰ প্লান্ট হয়। চব যোৱা বছৰ লগাইছিলে আমাৰ এভাৰগ্ৰীণ আছাম প্লান্টেশ্যনৰ যোগেদি। এই বস্তুটো আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো দেখিছেনে? এইটো যিটো বিশ্বহৰি, এই বস্তুটো আচলতে আপোনাৰ চন্দনত এইটো লাগিবই। কাৰণ কেলৈ চন্দনে যিটো এই গছটো যে আপোনাৰ শুকাই গৈছে, সেইটো দেখাই দিয়াচোন। এই গছটো কিয় শুকাইছে বন্ধুসকল? এই গছটোতো এই গছজোপা দুখত শুকাইছে। মানে এই বিশ্বহৰি গছজোপা ইয়াৰ গুৰিত মানে ৰুব লাগে, ৰোপণ কৰিবলৈ। কাৰণ কেলৈ ইয়াৰ শিপা আৰু বিশ্বহৰি শিপা দুইজন মানে কৰচলহে এই গছজোপাৰ নাইট্ৰজেনটো গ্ৰহণ কৰিব পাৰিব, সেইটো কাৰণে বিশেষকৈ। আৰু এইফালে আছে আপোনাৰ আপেল বগৰী, কাশ্মীৰী আপেল বগৰী। এইটো আপোনাৰ কাশ্মীৰী আপেল বগৰী। যোৱা বছৰ কেইটা খালা? দুটামান খালানে? দুটামান খালা? এইটো আপোনাৰ দুটামান যোৱা বছৰ লাগিছিলে, কিন্তু এইবছৰ আকৌ নতুনকৈ ষ্টাৰ্ট হ'ব। কাশ্মীৰ যিটো ৰেড আপেল বাৰ, ইয়াত এটা ব্ৰাঞ্চ ওলাইছে। এইটো দেখাই দিয়াচোন বন্ধুসকলক। এই ব্ৰাঞ্চটো দেখিছেনে? এইটো চাওক, এইটো কাঁইট আছে। চাওক আপোনালোকে, এইটো কাঁইট আছে, কিন্তু ওপৰটোত কাঁইট নাই। এইটো আপোনাৰ যিটো মানে লোকেলৰ পৰা ওলাইছে, এই বস্তুটো কাটি দিব লাগিব দেই। এইটো কাটিলেহে হ'ব, কিন্তু এইটো যদি নাকাটে নহয় কিন্তু বগৰী খাবলৈ নাপাব আপোনালোকে। এইটো চাওক, ইয়াৰ পাৰ্টটো আৰু ইয়াৰ পাৰ্টটো আলাগ আছে। এই পাৰ্টটো কাটিব লাগিব। ডাঙৰ কেইজোপা দেখাই দিয়ে। এইবিলাক চাওক, 1 বছৰ কি সুন্দৰ হৈছে দেখিছে? হোৱাইট চন্দন, যিটো আপুনি কচমেটিকত আমি যিটো ব্যৱহাৰ কৰোঁ, আমাৰ ধৰক মানে মাইকী মানুহৰ হওক মতা মানুহৰ যিখিনি আপোনাৰ কচমেটিকত ব্যৱহাৰ হয়, গোটেইখিনি আপোনাৰ প্ৰডাক্ট আপোনাৰ হোৱাইট চন্দনৰ পৰা তৈয়াৰ হয়। এইবিলাক হোৱাইট চন্দন দেখিছে, এইবিলাক যথেষ্ট লগাই থৈছে ভাইটিয়ে। এইবিলাক দেখিছে, সেইটো আপোনাৰ কাশ্মীৰী আপেল বাৰ, আপোনাক ক'লোঁ ধুনীয়া সুন্দৰ হৈছে। এইজোপা সুন্দৰ হৈছে, এইফালে সুন্দৰ হৈছে। এইফালে চাইডত বন্ধ হ'ল, বহুত ধুনীয়া হৈছে। এইফালে দেখিছে, সেইজোপা আছে আপোনাৰ কাশ্মীৰী আপেল বাৰ, দেখিছে? আহক দেখুৱাই আছে। ৰেড চন্দন দেখাই দিয়া। এইটো ৰেড চন্দন আছে ন? এইটো চাওক ৰেড চন্দন, যিটো আমি এইটো শিৱসাগৰ, সোণাৰী, ডিব্ৰুগড়, তিনিচুকীয়া এৰিয়াত যিটো আমি প্লান এতিয়া বৰ্তমান লগাই আছোঁ, এইটোৱে হৈছে আপোনাৰ ৰেড চন্দন হয়, যিটো আপোনাৰ পুষ্পা ক'ব লাগিব আপুনি। সেইটো পুষ্পা হয় আপোনাৰ। এইটো বহুত পৃথিৱীত সকলোতকৈ দামী হয়, এইটো বহুত দামী হয়। এইবিলাক কাটি দিওঁ বন্ধুসকল। এইবিলাক চাওক, আপোনাৰ মিনিমাম 2 বছৰ প্লান্ট হয়। আমাৰ দেৱজিৎ ভাইটি ঘৰতে আছে আপোনাৰ। এইটো চেগুন প্লান্টেশ্যন হয়, যিটো আপোনাৰ ষ্টাম্প পেপাৰ পুলি। এইবিলাক চাওক, কোনো টিচু কালচাৰ নহয়, ষ্টাম্প পেপাৰ পুলি হয়। আপুনি গছজোপা দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক, এইজোপা গছ চাওক, 1 বছৰ প্লান্ট দেখিছে? এইবিলাক চাওক, এইবিলাক 1 বছৰ নহয়, চৰি, আপোনাৰ 2 বছৰ প্লান্ট হয়। 2 বছৰ প্লান্ট হয়। মিনিমাম আপুনি হাইটটো ক'বলৈ গ'লে মিনিমাম আপোনাৰ 15 to 20 ফুট। 20 ফুট হাইট হৈছে আপোনাৰ 2 বছৰ। এইবিলাক প্লান্ট দেখিছে? কিমান আছে ভাইটি? 100 জোপা আছে ন? সেইটোৱে বন্ধুসকল। আগতো ভিডিঅ'টো কৈছোঁ, আপোনাৰ সোণাৰীত যিটো ভিডিঅ' বনাইছিলোঁ মই আপোনালোকক কৈছোঁ, আপোনালোকে এনেকুৱাবিলাক কিছুমান প্লান কৰক, প্ৰকৃতিৰ লগত থাকক দেই। বন্ধুসকল, এনেকুৱাবিলাক কিছুমান প্লান কৰক, যাতে আমাৰ দেৱজিৎ ভাইটিয়ে কৰিছে দেখিছে দেই। আজি আচলতে আমি এতিয়া আকৌ সোণাৰী যাব ওলাইছোঁ, অৰুণাচল লংডিং যাব ওলাইছোঁ। লংডিং যোৱাৰ আগত বোলো 2টা ভিডিঅ' বনাম বুলি ভাবিছোঁ। মোৰ নিজৰ বাৰীখনো আপোনালোকক দেখুৱাম, তাৰ আগতে আমাৰ ভাইটিৰ বাৰীখন আপোনালোকক দেখাইছোঁ। চেগুনবিলাক কিমান ডাঙৰ হৈছে দেই। কাৰণ আপোনালোকে মোৰ নিজৰ বাৰী। কৈ দিয়া ভাইটি। চাই লওক আপোনালোকে, 2 বছৰ প্লান হয়, চেগুন হয়। এইটো এডলীয়া চেগুন। এইটো চাওক, ইমানটোতো হৈছে। কৃষক বন্ধুসকল, এই ভিডিঅ'টোৰ যোগেদি মই এটা কথাই বুজাবলৈ আপোনালোকক বিচাৰিছোঁ যে বাৰীবিলাক দেখুৱালোঁ, গছবিলাক দেখুৱালোঁ, কেনেকৈ কৰিছে আমাৰ দেৱজিৎ ভাইটিয়ে। কিন্তু আপোনালোকেও ঠিক তেনেকৈ কৰক। আজি লাখ টকাটো, আজি 1000 টকাটো চিন্তা কৰি থাকিলে কোনো নাপায়। ধৰক আপোনালোকে প্লান কৰক নিজৰ কামৰ মাজত। আপোনালোকে নিজৰ কামৰ মাজত থাকি এখন নিজে বাৰী কৰক। এখন ভাল চেগুন বাগান কৰক, এখন ভাল চন্দন বাগান কৰক, নহ'লেও এখন ভাল তামোল বাগান কৰক। আপোনালোকে এইবিলাক পইচাটো লগালগ নাপায়। ধৰক নিজৰ কামৰ মাজত থাকি এটা সময়ত, নিৰ্দিষ্ট সময়ত আপুনি 10 বছৰ বা 15 বছৰত, নহ'লে বা 8 বছৰত তাৰ
তাৰপৰা যিটো পাব লাগে ফলটো আপুনি নিশ্চয় পাব। সেইকাৰণে আপোনালোকক কৃষক বন্ধুসকলক সকলোকে মই এটা মোৰ ফালৰ পৰা এটা মানে অনুৰোধ জনাইছোঁ, আপোনালোকে নিজৰ কামৰ মাজত থাকি বেলেগ কাম নকৰি আপোনালোকে এখন নিজৰ ভাল এখন বাৰী কৰক। কাৰণ কেলৈ আমাৰ দৃষ্টাতে কৈছে বোলে অসমীয়া বাৰী তেনেকুৱা কিছুমান কথা আছে। সেইকাৰণে বাৰীৰ লগত থাকক, প্ৰকৃতিৰ লগত থাকক। কাৰণ প্ৰকৃতিৰ লগত থাকিলে আপুনি কেতিয়াও অসুবিধাত নপৰে, মানে কেতিয়াও বিপদত নপৰে। কাৰণ এতিয়া আপুনি যিখিনি কষ্ট হৈ আছে ধৰক এটা সময়ত নিশ্চয় আপুনি গছখিনি ৰুই থ'লে এটা সময়ত আপুনি নিশ্চয় তাৰ ফলটো পাব। মই তাকে ক'লোঁ এইটো ভিডিঅ'টো যোগেদি, এইটো কাৰণে ভিডিঅ'বিলাক বনাইছোঁ। বিশেষকৈ আমি জানেই আমি এনি টাইম আমিতো প্ৰকৃতিৰ লগতে থাকোঁ, আমি গছ গছনিৰ লগত থাকোঁ, কৃষক বন্ধুসকলৰ লগত আমি সদায় জড়িত। তাৰ কাৰণে এটা ভিডিঅ' বনালোঁ। কাৰণ কেলৈ আমি যিমান কাষ্টমাৰক আমি গছপুলি দিছোঁ ধৰক আমি ইউটিউবৰ পৰা কিছুমান কালেকশ্যন কৰি আপোনালোকক মই কেতিয়াও ভিডিঅ' দেখুওৱা নাই। আমাৰ নিজৰ যিখিনি বাৰী আমি নিজে যিখিনি কৰিছোঁ আমি তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব বন্ধুসকল কমেণ্টত। বন্ধুসকল মই আপোনালোকক এটা কথাই জনাব বিচাৰিছোঁ। কাৰণ কেলৈ কিছুমান আমাৰ কাষ্টমাৰবিলাকে বহুত প্ৰশ্ন কৰে যে তোমালোকে ভাইটিহঁতি তোমালোকে প্লাণ্ট দি আছা কিন্তু তোমালোকে নিজে লগাইছানে লগোৱা নাই। এইটো কাৰণে আমি ভিডিঅ'টো আজি বনাইছোঁ। ইয়াত চাওক আপোনাৰ এতিয়া দেৱজিতৰ এইখিনি বাগান চাওক আপুনি চেগুন, এতিয়া মিনিমাম আপোনাৰ ধৰক 2 বছৰ হৈ গ'ল। তোমাৰ 2 বছৰ হ'ল ন? 2 বছৰ হ'ল। ইমানটোতো হৈছে চাইছ আৰু 15 ধুনীয়া হৈছে। আৰু ইয়াৰ তলতে দিয়া আছে চাচি দিয়া আছে ন? খুব সুন্দৰ 400 জোপা আছে না? খুব সুন্দৰ। বাকী কাৰণটো কি মানে আপুনি এইটো যিটো আপোনাৰ আমাৰ ৰিচাৰ্চৰ যিটো আপোনাৰ চেগুন, এই চেগুনটোৰ লগত আপুনি চাচি প্লান্টেশ্যনো কৰিব পাৰে। শিপাটো মানে ইয়াত মেল খাই নাযায়, ওপৰত নাযায়, তললৈ যাব। সেইটো কাৰণে চাচিটো ৰুব পাৰিছোঁ ইয়াত আৰামছে। সেইটো হয়। লগতে আছে এইফালে সৰুকৈ অলপ কুঁহিয়াৰ অলপ আছে। এই ভাদ মাহত বিকিব লাগিছিলে, এতিয়া বিকা নাই ন? এইবিলাক ঘৰত থাকিলে এইবিলাকে কৰি থাকোঁ। চাচি ইমানটো আছিলে পুলি আৰু সৰু চাইজো আছে, মানে চব মিক্স কৰি অনা হৈছে আৰু ইয়াতে লাগি কৰি থাকোঁ আৰু। ঠিকে আছে। এই আমাৰ ছাবস্ক্ৰাইবাৰসকলৰ কাৰণে আৰু কৃষক বন্ধুসকলৰ কাৰণে এটা কথা কৈ দিয়ক আপোনাৰ ফালৰ পৰা যে গছটো ৰুব লাগে। গছ ৰুওক, প্ৰকৃতিখন বচাওক। আৰু ইয়াৰ লগতে গছেতো কেতিয়াও মানুহক নঠগে ন। গছ ৰুই থ'লে এদিন নহয় এদিন আপোনালোকৰ কাৰণে দিবই, মোৰ কাৰণে দিবই। সেইটো ময়ো জানো, আপোনালোকেও জানে। তাকে লৈ আপোনালোকে মানে গছ ৰুওক, যিকোনো গছ ৰুওক, ভাল উন্নত জাতৰ গছ ৰুওক। ফলাফলটো পাবই, নিশ্চয় পাব। আজি কোনোবা এজন গছ এজোপাইতো থকা নাই, বিকিলেও পায়, কিবা কামত খাটে। তাকে লৈ মানে কি ৰুই থৈছোঁ আৰু নিজৰ কৰাৰ উপৰিও 10-100 জনক আমি দিবলৈ চেষ্টা কৰি আছোঁ এতিয়া। সেইটো আপোনালোকে আমাৰ ভিডিঅ'টোৰ যুগতে বুজি পাব কিছুমান কথা। ইয়াতে নাম্বাৰ দিয়া থাকিব ডিছক্ৰিপশ্যনত। আমাৰ ছাৰৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব আগলৈ নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে। চাব আমি ঘৰত কৰাৰ উপৰিও আমি 100 জনক কেনেকৈ দি আছোঁ তাৰ প্লেনবিলাক চাব। ঠিক আছে। নেক্সট বন্ধুসকল ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ। আৰু নেক্সটটো ভিডিঅ' আজিয়ে শ্বুট কৰিম। এতিয়া মোৰ নিজৰ বাৰীখন যোৱা বছৰ যিটো আপোনালোকে চাবলৈ পাইছিলে তামোল খেতিৰ মাজত চন্দন কেনেকৈ প্লান্টেশ্যন কৰিব পাৰি বুলি এটা ভিডিঅ' বনাইছিলোঁ মোৰ নিজৰ বাৰীখনত। নেক্সট আজি এটা ভিডিঅ' বনাম। মোৰখিনি কিছুমান আপোনাৰ তামোল মেচিয়ৰ হৈছে, এতিয়া কিছুমান আপোনাৰ ধৰক নাৰিকল মেচিয়ৰ হৈছে। তাৰ ওপৰত ভিডিঅ'টো বনাম। এইটো নেক্সট ভিডিঅ'ত আপোনালোকে চাবলৈ পাব। জয় অসম বন্ধুসকল, বাই বাই।